নমস্কাৰ। আজি আপোনালোকক শুনাবলৈ লৈছোঁ এটি সুন্দৰ কবিতা। তুমি গুচি গ'লা। কবি ময়ূৰী তাইৰাই। আবৃত্তি অমৃত বৰদলৈ। যন্ত্ৰণা বিষাদ নিসংগতাৰ সৈতে পৰিচয় হোৱা নাছিল কোনোদিন। ভবাই নাছিলোঁ সিহঁতৰ সৈতে কোনোবা দিন মিতিৰালি পাতিম, চুক্তিবদ্ধ হ'ম একেলগে থকাৰ। কিন্তু জানা, তুমি যোৱাৰ পাছত দেখোন খৰখেদাকৈ সিহঁতৰ আগমন। যন্ত্ৰণায়ে আহি মোৰ সৈতে পৰিচয় হ'ল, বিষাদেও আহি বন্ধুত্বৰ হাত আগবঢ়ালে। আৰু নিসংগতাই জোৰ কৰি মোৰ পৰা ভাল পোৱা বিচাৰিলে। এতিয়া যন্ত্ৰণাৰ মৰমৰ অত্যাচাৰ, বিষাদৰ ভাল পোৱা আৰু নিসংগতাৰ আলিংগনত পৃথিৱীখন নতুনকৈ চাবলৈ শিকিছোঁ। আগৰ ৰঙীন পৃথিৱীখন ধূসৰ হৈ পৰিল, চাৰিওফালে মাথো শূন্যতা শূন্যতা। প্ৰতিটো উশাহতেই অনুভৱ কৰিছিলোঁ তোমাক, এতিয়া অনুভৱ কৰোঁ কেৱল নিসংগতা। প্ৰতিটো খোজতেই অনুভৱ কৰিছিলোঁ তোমাৰ উপস্থিতি, এতিয়া অনুভৱ কৰোঁ কেৱল নীৰৱতা। তোমাৰ বাবে বৈ আছিল বুকুত এখন বাৰিষাৰ গাভৰু নৈ। আজি চোৱা মৰুভূমিৰ মৰীচিকা। হিয়াত আছিল সপোনৰ এটি কাৰেং, ভবাই নাছিলোঁ সেয়াও যে তাজপাতেৰে গঢ়া। দিবই নোৱাৰিলোঁ চাগে ন মই তুমি যি বিচাৰিছিলা, সেয়েহে হয়তো তুমি আঁতৰি গ'লা। মোকো পৰিচয় কৰাই দিলা যন্ত্ৰণা, বিষাদ আৰু নিসংগতাৰ সৈতে। ইহঁতে কেতিয়াও মোক তোমাৰ দৰে বিশ্বাসঘাতকতা নকৰে, ইহঁতে কেতিয়াও তোমাৰ দৰে প্ৰতাৰক হ'ব নোৱাৰে, কাৰণ ইহঁতে যে মোক খুব মৰম কৰে।